Hey dosto, welcome to my YouTube channel. যিসকলে আমাৰ ভিডিঅ'টো চাই আছে প্লিজ সাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলোঁ। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ব্লগ আজি কি সন্ধিয়া 5 বছৰ লগে বঙাইগাঁও আহিব না বন্ধুসকল, তো আমাৰ গাঁৱত এনেদৰে মাঘৰ সভা পতা হয়। প্ৰত্যেক বছৰে মাঘৰ বিহুৰ সময়ত এনেদৰে আমাৰ সভা এখন পতা হয়। তাত নাম কীৰ্তন পতা হয় আৰু সকলো গাঁৱৰ ৰাইজ মিলি এনেদৰে এখন সভা পতা হয়। আমাৰ গাঁৱৰ যিহেতু এখন মন্দিৰ হয়, আমি সকলো মিলি ধুলি এনেদৰে আমাৰ এখন কাৰ্যসূচী পতা হয় আৰু বহুত মানুহ হয়। আমাৰ মন্দিৰত বহুত দূৰৰ মানুহবোৰ আহে চাবলৈ আৰু সকলো মিলিজুলি এনেদৰে পতা হয়। আৰু আমাৰ মন্দিৰখন অতি সুন্দৰ কৰি বনোৱা হৈছে। ভিডিঅ'টো চাই থাকিব। আৰু আমাৰ সভাখন 3 দিনীয়া কাৰ্যসূচী মতে পতা হয় আৰু আমি সবাই মিলি অনুষ্ঠানখন অতি মৰমেৰে আগবঢ়ুৱাই লৈ যাওঁ। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আগলৈ ভাল ভিডিঅ' দিম বুলি সুন্দৰভাৱে বনাম, আপোনালোকে বহুত ভাল পাব। আৰু আমাৰ সন্ধিয়া টাইমত নাম কেনেদৰে অনুষ্ঠিত হয় অলপ পিছত দেখা পাব। ভিডিঅ'টো চাই থাকিব। তো ঠিক আছে।